কাঠফুলাটো বুধবাৰে ৰাতি কি হৈছিলে তাৰপিছত? বৃহস্পতি ৰাতিপুৱাৰ পৰা শৌচ বমি 5 বজাৰ পৰা মা আৰু দেউতাৰ বমি আৰু শৌচ হৈছে। তাৰপিছত 10টামান বজাৰ পৰা ছোৱালীকেইটা বমি আৰম্ভ হৈছে। এতিয়া 2জনমান বমি হোৱাৰ পাছত আমি ফাৰ্মাচিক মাতি নি বেজি দিব দিলোঁ। বমি ভাল হ'ল আৰু শৌচটো ভাল নোহোৱাৰ কাৰণে চেলাইন দিব দিছোঁ। তাৰপিছত আজিলৈকে 2টা মানুহ মৃত্যু মুখত হৈছে। আজি আমাৰ দাদাৰ ল'ৰাটো আৰু মাৰ মৃত্যু হৈছে। ক'ৰ পৰা আনিছিলে কাঠফুলাটো? কাঠফুলাটো বাৰীৰ পৰা বনৰীয়া কাঠফুলা আনিছিল। কেইজনে খাইছিল? টোটেল 9জন খাইছে। 9জন 10জন। তাৰে কেইজন? 2জন এতিয়ালৈকে মৃত্যু হৈছে। এজন চিকিৎসালয়ত আছে। চিকিৎসালয় ক'ত আছে? চিকিৎসালয় ডিব্ৰুগড়লৈ লৈ গৈছে। 2জন যোনজন মৰিলে এইজন ডিব্ৰুগড় মেডিকেলতে মৰিছে? হয়, মায়ে ডিব্ৰুগড় মেডিকেলত মৰিছে আৰু দাদাৰ ল'ৰাটো আজি ঘৰলৈ আনি ইয়াতে মৰিলে। ডক্টৰে কি ক'লে? ডক্টৰে তাৰ লিভাৰটো ডেমেজ হৈছে। ডক্টৰ থাকিলেও তাক বচাব নোৱাৰিম। তাৰপিছত ডিচাৰ্জ দিব নোৱাৰিম, কিন্তু ল'ৰাটো লৈ গ'লে ঘৰলৈ লৈ যাব পাৰে বুলি ক'লে। সেইটো কাৰণে ঘৰলৈকে আনিলোঁ। ঘৰতে এতিয়া মৃত্যু হৈছে। কাঠফুলা খোৱাৰ কাৰণে হৈছে বুলি কৈছিলে? হয়, মৃত্যু হোৱা 2জনৰ নাম, মাৰ নাম আছিলে চন্দ্ৰাৱতী টায়ে আৰু দাদাৰ ল'ৰাটোৰ নাম আছিলে বিকাশ টায়ে। এতিয়া বৰ্তমান মেডিকেলত থকাজনৰ নাম জয়া টায়ে। এতিয়া সুস্থ হৈ থকাবিলাকৰ নাম জয়ন্তী বড়ি, নিহা বড়ি, মণি বড়ি, নয়ন টায়ে, নৱকুমাৰ টায়ে আৰু মাল্লিকা টায়ে। এটা পৰিয়ালৰ আছে? একেটা পৰিয়ালৰ। ঘটনাটো প্ৰায় আপোনাৰ 25 তাৰিখে হৈছে। এই ঘৰৰ মানুহকেইটা এনেই শাকৰ কাৰণে এই জংঘলী বাৰীত মানে বাৰীত গৈছিলে। জংঘলীয়া কাঠফুলা বুলি আনি কিনি বনাই খাইছিলে আৰু তাৰপিছত এদিনতে ৰিয়েকশ্যন নহ'ল। 3 দিনৰ পাছত ৰিয়েকশ্যন হৈ গ'ল। তাৰপিছত এনেই প্ৰাইমাৰী ট্ৰিটমেণ্ট কৰিছিলে। তাৰপিছত জোনাইলৈকে পঠাইছিল, কিন্তু তাতো ভালকৈ চিকিৎসাটো নোহোৱাৰ কাৰণে ৰেফাৰ কৰিছিলে ডিব্ৰুগড় অসামৰিক চিকিৎসালয়লৈকে। তাতে আপোনাৰ 30 তাৰিখে এই ঘৰৰ আমাৰ গাঁৱৰে আমাৰ পেহী লাগে, সি মৃত্যু হৈ গ'ল। তাৰপিছত ল'ৰাটো 2 দিনৰ পিছত মৰিলে মানে। তাৰপিছত এইকাৰণে ৰাইজক সজাগ হ'বলৈ কৈছোঁ মানে। কেইজনে খাইছিলে কাঠফুলাটো আপোনাৰ 9জন খাইছিলে আৰু। বৰ্তমানলৈকে কেইজন মৰিছে আৰু কেইজন চিকিৎসাধীন? 2জন মৰিছে আৰু আইতাটো আৰু তাৰ কিবাটো নাতিটো মৰিছে আৰু তাৰপিছত এজনটো বোৱাৰী হয়। বোৱাৰীটো আপোনাৰ ডিব্ৰুগড়লৈকে পঠাইছে আৰু চিকিৎসাধীন অৱস্থাত আছে এতিয়া। তাৰপিছত আপোনাৰ ৰাইজক সজাগ হ'বলৈ কৈছোঁ আৰু যাতে পটকৈ আমাৰ এই জোনাই এৰিয়াত কাঠফুলা পাইছে বুলি খাব নালাগে। প্ৰথমতে জনা বুজা মানুহক দেখুৱাব লাগে, সেইটোৱে খাব লাগে আৰু সজাগ হ'বলৈ কৈছোঁ আৰু। এতিয়া বৰ্তমানটো 2জন মৰিলে, এজনটো চিকিৎসাধীন হৈ আছে। 9জনৰটো এতিয়া 6জনমান সুস্থ হৈ আছে আৰু। তেখেতলোকৰ বিশেষ অসুবিধা হোৱা নাই? অসুবিধাটো সিহঁতৰ বাৰু ঠিকে আছে স্বাস্থ্যবিলাক, কিন্তু ভাল চিকিৎসা কৰিব লাগে বুলি মই ভাবোঁ আৰু। হয়, সঁচাকৈ দুৰ্ভাগ্য। যিহেতু এই ইলেকশ্যনৰ বতৰত আমাৰ লাইমেকুৰি বাসীৰ কাৰণে এটা দুখৰ খবৰ যে আমাৰ ইয়াৰ স্থানীয় বাসিন্দা টাইঘৰ এটা আমাৰ বিষাক্ত কাঠফুলা খায়, জংঘলী কাঠফুলা খাই পিনি সৰ্বমুঠ 9জনমান ইনজিউৰ হৈছিলে। প্ৰাইমেৰী ট্ৰিটমেণ্ট ইয়াতে কৰা হৈছিলে, কিন্তু উন্নত চিকিৎসাৰ কাৰণে ডিব্ৰুগড় মেডিকেল কলেজলৈকে পঠিওৱা হৈছিলে। দুৰ্ভাগ্যবশতঃ ইতিমধ্যে 2জনমান ঢুকালে, বাকী চিকিৎসাধীন হৈ আছে। তাৰে এজন সংকটজনক অৱস্থাত আছে। ইয়াতে আমি টাকাম মিচিং পইণ্ট কাবাং লাইমেকুৰি বাংকে জিলা সমিতি হিচাপে দুখ প্ৰকাশ কৰিছোঁ। আৰু লগতে আমাৰ গ্ৰাম্য অঞ্চলত, বিশেষকৈ গ্ৰাম্য অঞ্চলত কাঠফুলা দেখিলেই কোৱাৰ এটা স্বভাৱ আছে। গতিকে আপোনালোকৰ মাধ্যমৰ যোগেদি মই অসমৰ ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ যে কাঠফুলাটো এটা
আমি যিখিনি কাঠফুলা প্ৰিপেয়াৰ কৰোঁ সেইটো খালেও একো নহয়, কিন্তু জংঘলৰ পৰা আনি পিনি উধাই মুধাই আনি পিনি কাঠফুলা দেখিলেই যে খাব লাগে বা সেনেকুৱাকৈ তাৰমানে যিখিনি বিষাক্ত সেইটো চিনাক্তকৰণ নোহোৱাকৈ যাতে আমাৰ গ্ৰাম্য অঞ্চলৰ মানুহে প্ৰায় আমাৰ স্বভাৱ এটা আছে, আমাৰ বিশেষকৈ আমাৰ মিচিং মানুহখিনি কাঠফুলা দেখিলেই মানে খোৱা বুলি ভাবে, গতিকে বিষাক্ত নে তেওঁ খোৱাৰ কাৰণে যোগ্য এই বস্তুটো আমাৰ বিবেচনা নকৰে। গতিকে মই ৰাইজক আহ্বান জনাব বিচাৰিছোঁ যে জাহা তাহ কাঠফুলা খোৱাটো বন্ধ হ'ব লাগে। বেমতলব এতিয়া আমাৰ দুজনকৈ ঢুকালে আৰু এটা সংকটজনক অৱস্থাত আছে। এতিয়া কি কৰে ভগৱানে তেওঁলোকক মংগল কৰক, যিখিনি আমাৰ চিকিৎসাধীন হৈ আছে অতি সোনকালে ৰিকভাৰী হওক, সুস্থ হওকগৈ, এইটো আমি ভগৱানক সেৱা জনাইছোঁ। লগতে আমি গ্ৰাম্য অঞ্চলৰ ৰাইজক, মিচিং মানুহক, বিশেষকৈ আমাৰ মিচিং গ্ৰাম্য অঞ্চলৰ মিচিং মানুহখিনি এই কাঠফুলাটো মানে আমাৰ তাপাৰ বুলি কয় মিচিং ভাষাত, এই তাপাৰটোক পাইছে বুলি যাতে মানে এইটো খালে কি হ'ব কি নহয় এইটো চিনাক্তকৰণ নোহোৱালৈকে খাব নালাগে বুলি মই আপোনালোকৰ মাধ্যমৰ যোগেদি সমূহ ৰাইজক মই আপিল কৰিছোঁ।